আজি বৃহস্পতিবাৰ আমি মানে হেৰি খাব মাছ মাংস নাখাওঁ নিৰামিষ খাওঁ সেইটো কাৰণে কৈছোঁ 12 বজাৰ পিছত মই খাম থৈ দিবলৈ কৈছোঁ এয়া চাগে মোৰ ভাই কৃষ্ণ কৃষ্ণ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এইফালে এয়া ভতিজাজনী বিয়াৰ পেণ্ডেলৰ খুঁটা পুতা প্ৰথম খুঁটা পতা যিটো নিয়ম সেই নিয়মৰ অলপ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। নবৌ যিহেতু নাই বিয়া মাতিবলৈ গ'ল সেয়েহে এই নিয়ম ভাগ ময়ে কৰিবলগীয়া হ'ল। গতিকে ববৌ আছিলে ঘৰত কিন্তু বৌৱে ক'লে যে তয়ে চাকি গছি জ্বলাই দে আৰু সেয়েহে মই এয়া চাকি বন্তি জ্বলাবলৈ বুলি আগবাঢ়িছোঁ। গতিকে একো দায় দোষ নধৰিব আৰু জনাই নজনাই এনেকৈ জ্বলাইছোঁ। বিয়াখন বাৰু সুকলমে পাৰ হৈ গ'ল। অলৰেডি আপোনালোকে বিয়াৰ ফটোবোৰ পাইছেই, ভিডিঅ'বোৰ দিওঁতেহে খালি দেৰি হৈছে সেয়েহে। আৰু এইপিনে এয়া ধুনীয়াকৈ এতিয়া মই চাকি গছি জ্বলাই লৈছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো শেষলৈকে কি হয় ইয়াতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ অলপ। আপোনালোকে শেষলৈকে চাব আৰু চাই ভাল পাব বুলি আশা ৰাখিলোঁ। আগৰ ভিডিঅ'বোৰত কোৱাৰ দৰেও এইটো ভিডিঅ'টো পুনৰবাৰ কৈছোঁ, দেহাজনীক আশীৰ্বাদ কৰিব সকলোৱে। দেহা যেন ডাঙৰ হৈ ভাল মানুহ হয় আৰু সকলোৰে যেন কথা শুনি তাইৰ যৌৱনকালটো যেন সুন্দৰভাৱে আগুৱাই যায় তাকে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। আৰু ভগৱন্তৰ শ্ৰীচৰণতো মই ধুনীয়াকৈ সেৱা ভাগি জনাইছোঁ। দেহাই যেন সকলোৰে কথা শুনি আগবাঢ়ি যায় সেয়ে লাগে আৰুনো আমাক কি লাগে নহয় জানো। আমি সেইকণ হ'লেই আমাৰ কাৰণে বহুত, কাৰণ সকলোৰে কথা শুনি আগবাঢ়ি যোৱাটোৱে আমি সকলোৱে বিচাৰোঁ। আৰু এইপিনে ধুনীয়াকৈ গৃহস্থ ঘৰৰ পৰা যেনেকৈ খুঁটাত এনেকৈ মাটি দিব লাগে প্ৰথম, আৰু সেয়ে মই সেই নিয়মটো কৰি দিলোঁ ধুনীয়াকৈ। আৰু এইপিনে এতিয়া দাদাই ধুনীয়াকৈ খুঁটাটো এতিয়া পুতি দিব। আৰু এইপিনে খুঁটা পুতি থাকোঁ মানে এইপিনে আমাৰ চামাৰচেবুল বহাইছিলোঁ, ইয়াৰো পানী ওলালে সেয়ে আপোনালোকক দেখুৱাইছোঁ। বহুত ভয় লাগি আছিলে। আৰু এইপিনে বিয়াৰ দুদিনৰ আগত এইবোৰ পানী বটলবোৰ আহিলে আৰু সেয়া দেখুৱাইছোঁ। আৰু এইপিনে এয়া ধুনীয়াকৈ পেণ্ডেলৰ খুঁটাবোৰ পুতিছে আৰু এইপিনে এয়া ধুনীয়াকৈ পেণ্ডেলৰ ওপৰ ভাগ এনেকৈ তৰিছে সেইখিনিকে দেখুৱাইছোঁ আপোনালোকক। এইপিনে আমাৰ কইনা চাতহি কইনা একদম মানে কৈছোঁ ভিডিঅ'বোৰ কৰিম বুলি ভাবোঁ পাহৰিয়ে থাকোঁ। আৰু এইপিনে এয়া হৈ গ'ল বিয়াৰ আগদিনা ভিডিঅ'। আমি সকলো বহি আছোঁ এনেকৈ বেলুন ফুলাবলৈ বুলি। আৰু ছোৱালীজনী দেখিছেনে, ভাগিনজনী একদম মমায়েকক দেখিলে মানে থাকিবই নোৱাৰে। আৰু এইপিনে এয়া ভণ্টিহঁতে কইনাক মেহেন্দি অঁকাত ব্যস্ত হৈ আছে, পূৰা মেহেন্দি আঁকিছে। আৰু কইনা খুৰীয়েক হৈ বাৰু কইনা খুৰীয়েক হোৱাৰ লগতে কইনা মাকো হ'বলৈ সৌভাগ্যকণ হ'ল। গতিকে মাকজনী বাৰু মেহেন্দিকণ নোলোৱাকৈ কেনেকৈ থাকিম নহয় জানো। মেহেন্দি মেইন বিয়া বুলিলে। আৰু এইপিনে ময়ো একদম মেহেন্দি ল'বলৈ বুলি বহি দিছোঁ আৰু ধুনীয়াকৈ। আৰু এইপিনে এয়া জোনালী বাই ধুনীয়াকৈ মেহেন্দি আঁকি আছে। এইপিনে এয়া বেলুনো ফুলাই আছে, আকৌ ভাগিনীয়েককো লৈ আছে। এইপিনে আমি গোটেই সেইদিনা ৰাতি 1টা বাজিলেগৈ গম পায়নে। আমি এয়া বেলুন ফুলাইছে, মেহেন্দি আঁকিছে, এইপিনে এয়া কৰি আছে। আৰু ঘৰৰ পৰিয়ালৰ মানুহে কিন্তু পুৰা খোৱাত ব্যস্ত। এয়া গুৱাহাটীৰ পৰা আহিছে, এয়া বৰ্তাক হয় কইনাৰ, কিন্তু এয়া দেখিছে নহয় এয়া মাক পুতেকে দুইটা বহি খাই আছে পুৰা মাংস। এয়া আৰু এইফালে এয়া কইনাৰ দেউতাক একদম দেখিছে নাই, কেৰাহী বহাই লৈছে একদম। এয়া বৰমাক এইপিনে মাক কইনা। এইপিনে এয়া আজি বৃহস্পতিবাৰ আমি মানে হেৰি খাব মাছ মাংস নাখাওঁ নিৰামিষ খাওঁ সেইটো কাৰণে কৈছোঁ 12 বজাৰ পিছত মই খাম থৈ দিবলৈ কৈছোঁ এয়া চাগে মোৰ ভাগ্যত আছে চাগে দেই। আছে আছে বোলে দেই, দেখুৱাই আছোঁ ৰ'ব। এইফালে এয়া ভাত মাংস আছে দেই, থৈ দিছে মোৰ কাৰণে। থেংক ইউ। কাইলৈ আমাৰ ভাত নবনাও দেই। এয়াই কাম আৰু।